হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আমাৰ নতুন ইউটিউব চেনেল অসমৰ বনৌষধিলৈ। এই চেনেলটোৰ জৰিয়তে আমি আমাৰ আশে পাশে থকা বিভিন্ন বনৌষধিৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ বিভিন্ন ধৰণৰ গুণ আৰু দোষ বা ইয়াক আমি কেনেদৰে চিনি উলিয়াম তাৰ বিষয়ে আমি এই চেনেলটোত আলোচনা কৰিম। প্ৰথমতে আমি যে আমাৰ আশে পাশে থকা তিনিবিধ বনৌষধি আৰু ইয়াৰ ঔষধি গুণৰ বিষয়ে আলোচনা কৰিম। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে যে আমি ক'বলৈ ওলাইছোঁ আমাৰ আশে পাশে থকা সকলোৰে চিনাকি জবা ফুলৰ বিষয়ে আৰু ইয়াৰ ঔষধি গুণৰ বিষয়ে। জবা ফুলৰ বিভিন্ন উপকাৰিতা গুণ আছে, তাৰ ভিতৰত আজি আমি আলোচনা কৰিম চুলিৰ সমস্যাৰ ওপৰত। চুলিৰ সমস্যাৰ কথা ক'বলৈ যাওঁতে আমি প্ৰথমতে আমি চুলিৰ ওপৰত গুণাগুণ হ'ল ইয়াৰ ফুল আৰু পাত বটি মূৰত লগালে উফি সমস্যা দূৰ হয়। গা ধোৱাৰ 15 মিনিট আগত ইয়াক মূৰত লগাই আয়ুৰ্বেদিক চেম্পুৰে ধুই দিব লাগে। এনেদৰে এসপ্তাহ কৰিলে উফিৰ সমস্যা দূৰ হয়। 2 নম্বৰ, ফুল 10টা আৰু 10 খিলা কোমল পাত বটি লৈ অলপ গৰম নাৰিকল তেলৰ লগত মিহলাই গা ধোৱাৰ আধা ঘণ্টা আগত লগাই ধুই দিলে চুলি সৰা বন্ধ হয় আৰু নতুন চুলি আহে। আৰু ইয়াক এনেদৰে এসপ্তাহ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। দ্বিতীয়তে আমি আলোচনা কৰিম আমাৰ আশে পাশে থকা আন এবিধ চিনাকি ফুল অপৰাজিতা ফুলৰ বিষয়ে। ইয়াৰ বিভিন্ন উপকাৰিতা গুণ আছে। ইয়াক আমি চুলিৰ সমস্যাৰ ওপৰত কিদৰে ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম। অপৰাজিতা ফুল এৰা গছৰ ছালৰ সৈতে বটি চুলিত লগালে চুলি সৰা আৰু উফিৰ সমস্যা দূৰ হয়। তৃতীয়তে আমি আলোচনা কৰিম আন এবিধ বনৌষধিৰ আমলখিৰ বিষয়ে। আমলখিক বিভিন্ন ৰোগৰ ঔষধত ব্যৱহাৰ কৰা হয় আৰু ইয়াক আয়ুৰ্বেদত মহা ঔষধ বুলি কোৱা হয়। কিন্তু আমি ইয়াক চুলিৰ সমস্যাৰ ওপৰত কিদৰে ব্যৱহাৰ কৰা হয় তাৰ ওপৰত আলোচনা কৰিম। যদি আপুনি চুলি সৰা সমস্যাত ভুগি আছে তেন্তে 5-6টা আমলখি থেতেলিয়াই ৰাতি চুলিত লগা কাপোৰেৰে বান্ধি থৈ পিছদিনা ধুই দিব লাগে। আৰু এনে কৰিলে চুলি সৰা সমস্যা দূৰ হয়। আৰু এনেদৰে আপুনি এসপ্তাহমান কৰিলে এই চুলি সৰা সমস্যাৰ পৰা উপশম পাব। তেন্তে আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আগলৈ এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।